অসমীয়া জাতীয় জীৱনৰ বাপতিসাহোন বিহু ৰঙালী বিহু। আৰু এই ৰঙালী বিহুৱেই উদযাপন হ'ল পূব কামৰূপৰ লুঙনিচুকী হাইস্কুল খেলপথাৰত। মই এই অনুষ্ঠানলৈ গ'লোঁ, কিন্তু ইয়াত আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ যে এই অনুষ্ঠানটিত অগ্নিশিখা নামৰ এটি বাৰেৰহণীয়া সাংস্কৃতিক গোষ্ঠীক আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু এই গোষ্ঠীটোৰ যি অনবদ্য অভিনয় আৰু বিহু নৃত্য আৰু অন্যান্য নৃত্য অসমীয়া কলা সংস্কৃতিৰ উপৰিও বিভিন্ন ৰাজ্যৰ বিভিন্ন সংস্কৃতিক তুলি ধৰি পেলাই যেনেদৰে তেওঁলোকৰ এই পাৰদৰ্শিতা আৰু মানুহক আমোদ দিলে আৰু এক অনন্য পৰিৱেশৰ মাজলৈ মানুহক লৈ গ'ল, সঁচাই ভাবিবলগীয়া। তাতোকৈ ডাঙৰ কথা, বাঁহী বাদকজনে ইমান ধুনীয়াকৈ তেখেতে বাঁহী বজালে আৰু বহুতো গানৰ ছন্দখিনি তেওঁ বাঁহীৰ মাজেৰে বুজাবলৈ চেষ্টা কৰিলে। মোৰ আপোনাৰ দেশৰ পৰা আদি কৰি বিহুৰ গীতলৈকে, বিহু গীতৰ পৰা আধুনিক গীতৰ সুৰলৈকে, আধুনিক গীতৰ সুৰৰ পৰা ৰাজস্থানী গীতৰ সুৰলৈকে আটাইখিনি তেওঁ নিজৰ বাঁহীৰ মাজেৰে তুলি ধৰিছে। অসমীয়া স্বাভিমান জাতি হাতত লৈ এক অনন্য পৰিৱেশ গঢ়ি তোলাৰ সময়খিনিত আমাৰ গতিবোৰ কিবা বেলেগ হৈ পৰিছে। কাৰণ মোৰ আপোনাৰ দেশ, আমাৰ জাতীয় সংস্কৃতি যেতিয়া বাঁহীৰ সুৰত আমি অনন্যভাৱে শুনিবলৈ পালোঁ, তেতিয়া নিশ্চয় সকলোৰে মনটো কিবা বেলেগ হৈ পৰিব। চব হ'বও পাৰে আমাৰ আমাৰ আকৌ সেইজনীয়ে গামোচা বব নাজানে, আমাৰ আকৌ সেইজনীয়ে গামোচা বব নাজানে। অ নব গামোচা বব জানানে, অ নব আমাক এখন দিবানে, আমাৰ আকৌ সেইজনীয়ে গামোচা বব নাজানে, আমাৰ আকৌ সেইজনীয়ে গামোচা বব নাজানে। মঞ্চত তলমূল বৰঠাকুৰৰ মাৰ ফাঁকি দিছে নিমাই বিহুলৈ আহিলি, মাৰ ফাঁকি দিছে নিমাই বিহুলৈ আহিলি। অ চেনিমাই চেৰেকি আনগৈ বুলি, মাৰ ফাঁকি দিছে নিমাই বিহুলৈ আহিলি, বাপেৰ ফাঁকি দিছে নিমাই বিহুলৈ আহিলি। অ চেনিমাই চেৰেকি আনগৈ বুলি। মুকলি যৌৱন গৈ মাৰ কমি গৈ বাটত লগে পালে জোঁৱাই বুলিবলৈ, মুকলি যৌৱন গৈ মাৰ কমি গৈ বাটত লগে পালে জোঁৱাই বুলিবলৈ। ঐ মেখেলা পিন্ধিলে লাগে বুঢ়ী বুঢ়ী, ফৰক চিলাই লবি চুটি চুটি কৰি, মাৰ ফাঁকি দি বিহুলৈ আহিলি, বিহুলৈ আহিলি, নচুৱাই থাকিলে নেলাগে আমনি। অ সুন্দৰালৈ এনেকৈ নাচাবি বৰ মৰম লগাকৈ, অ সুন্দৰালৈ এনেকৈ নাচাবি বৰ মৰম লগাকৈ, চালে তোমাৰ চকুলৈ মৰম লাগে তোমালৈ, চালে তোমাৰ চকুলৈ মৰম লাগে তোমালৈ। অ সুন্দৰালৈ মাৰে নিদিয়ে মোৰ নিচিনা দুখীয়া ল'ৰালৈ, অ সুন্দৰালৈ মাৰে নিদিয়ে মোৰ নিচিনা দুখীয়া ল'ৰালৈ। অ সুন্দৰালৈ এনেকৈ নাচাবি বৰ মৰম লগাকৈ, অ সুন্দৰালৈ তেনেকৈ নাচাবি বৰ মৰম লগাকৈ। মোক বগীতৰা দেখা দিয়া হাতত পাণ বঁটা লৈ ৰাইজ
জোৰা দৈ বিলিতি 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 বোৱা বতিলৈ বিলিতি 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 উৰে জীয়ন ৰাখিব বিলিতি 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 বিলা জোৰা দৈ বিলিতি 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 বোৱা বতিলৈ বিলিতি 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 উৰে জীয়ন ৰাখিব উৰে জীয়ন ৰাখিব উৰে জীয়ন থাকিব